নমস্কাৰ বন্ধুসকল আজি আপোনালোকলৈ বুলি আকৌ এখন গাড়ী নতুনকৈ এড কৰিছো দাস্তান গো প্লাস হয় 2018 ৰ গাড়ী হয় আমি গোটেই ভিডিওটোত গাড়ীখন ধুনীয়াকৈ দেখাই আছো আপোনালোকে চাই থাকিব এইখন চাই লওক বন্ধুসকল গাড়ীখন কালাৰটো একদম আপোনাৰ কিমান ধুনীয়া হৈ আছে আপোনাৰ ফ্ৰণ্টত আপোনাৰ নেকলিং সেকলিং লাগি আছে আপোনাৰ আৰু গাড়ীখনৰ কালাৰটো একদম আপোনাৰ ধুনীয়া হৈ আছে চাৰি চাইডৰ পৰা চাই লওক গাড়ীখন কালাৰটো একদম আপোনাৰ ধুনীয়া হৈ আছে গাড়ীখনত ধৰিব আপোনাৰ দুটা হুইল কেপ আছে দুটা হুইল কেপ নাইকিয়া এইকেইটা বেছি দাম নহয় 600-700 টকাত আপোনাৰ হুইল কেপ আহি যাব গাড়ীখনৰ আৰু গাড়ীখনৰ টায়াৰ কেইটা চাই লওক আপোনাৰ ফ্ৰণ্টৰ টায়াৰটোত আপোনাৰ ধৰিব 30% আপোনাৰ লাইফ আছে এইটো টায়াৰ আৰু আপোনাৰ বেকৰ টায়াৰটো আপোনাৰ 70 to 80% আপোনাৰ লাইফ আছে প্ৰায় নতুন 80% বেছি আছে আপোনাৰ গাড়ীখনৰ ইন্টেৰিয়ৰটো আপোনাৰ ধুনীয়া হৈ আছে চাই লওক বন্ধুসকল সিট কভাৰ চালে একদম প্ৰায় নতুন টাইপে হৈ আছে আপুনি লৈ পেলাই ধৰিব গাড়ীখনৰ সিট কভাৰ চেঞ্জ কৰিব নালাগে লৈ পেলাই লক আৰু গাড়ীখন আপুনি চলাওক আৰু গাড়ীখনত ধৰিব আপোনাৰ এসি আছে আপোনাৰ পাৱাৰ ষ্টিৰিং আছে খালি পাৱাৰ উইণ্ডোটো নাইকিয়া বাকি গাড়ীখন আপোনাৰ এসি পাৱাৰ ষ্টিৰিং সব আছে গাড়ীখনত আৰু গোটেই গাড়ীখন আপোনাৰ সিল আছে চাই লওক বন্ধুসকল এইটো এই পেষ্টিংটো আপোনাৰ সিল বুলি কয় এই পেষ্টিং যদি থাকে আপোনালোকে গম পাব যে গাড়ীখন এক্সিডেন্টাল নে নন এক্সিডেন্টাল যদি নাথাকে তেতিয়া গম পাব যে এটো চেঞ্জ হৈছে বা এক্সিডেন্টাল গাড়ী হয় আৰু গোটেই গাড়ীখনত আপোনাৰ ধুনীয়া হৈছে মেট সেট আপোনাৰ লাগি আছে নতুন মেট লাগি আছে মানে লৈ প্লে আপোনাৰ কোন ধৰণৰ খৰচা কৰিব নালাগে আৰু এইটো বন্ধুসকল এইখন দৰজা চাই লওক বেকৰ দৰজাটো আপোনালোকে ফিজিকেলি হেলে গোটেইকেইটা দৰজা আপুনি চেক কৰি ল'ব পাৰিব আৰু কোন ধৰণৰ এক্সিডেন্টাল ইছ্যু নাপায় আপোনালোকক দেখাই দিছো আপুনি আহি পেলাই এবাৰ নিজে লাগিলে চাই ল'ব গাড়ীখন লৈ পেলাই গাড়ীখনৰ বেক সাইডটো চাই লওক কিমান ধুনীয়া হৈ আছে দাস্তান গো প্লাস A1 চাই লওক সাইডৰ পৰা চাই লওক বন্ধুসকল আৰু গাড়ী এখনতে সাধাৰণতে এইটো বস্তু চাব শিকিব এই বস্তুটো চাওক এই বস্তুটো এনেদৰে আপুনি খুলি পেলাই চাব এই বস্তুটো যদি আপোনাৰ ধবা বেকা থাকে বা বেন থাকে বা কোনো ধৰণৰ দাগি দুগা থাকে তেতিয়া আপুনি গম পাব যদি ফিনিশিংটো নাথাকে গম পাব যে গাড়ীখন এক্সিডেন্টাল বুলি সদায় সেকেন্ড হেণ্ড গাড়ী এখন লোৱাৰ আগতে এই বস্তুবোৰ আপুনি লোকে চাই ল'ব নহলে বহুতে আপোনাক বহুত কম দামত বহুত গাড়ী দি দিব পাৰে গাড়ীখনৰ ইন্টেৰিয়ৰটো চাই লওক কিমান ধুনীয়া হৈছে গাড়ীখনৰ ইন্টেৰিয়ৰটো এবাৰ আপোনাক গাড়ীখন ষ্টাৰ্ট দি দেখাই দিছো চাওক আৰু ৰানিংটো চাই লওক 67000 আপোনাৰ 590 গাড়ীখন আপোনাৰ ৰানিং হৈছে আৰু এসি আপোনাৰ গাড়ীখনৰ ধুনীয়া আপোনাৰ ওয়াৰ্কিং কন্ডিশনত আছে আপোনাৰ ধবা আহি আপুনি চালে আপুনি গমেই পাব বস্তুটো আৰু গাড়ীখনৰ ধবা ভিতৰটো ধুনীয়া হৈ আছে এইবিলাক সব ধৰা ফিচাৰ আপোনাৰ ওয়াৰ্কিং আছে কোন ধৰণৰ ধৰা আপোনাৰ কৰাবলৈ কাম নাই এইবিলাক চাই লওক ইয়াত আপোনাৰ লাইট নাহে বাৰু গ্লাছখন নাহে আপোনাৰ এনে আপোনাৰ ইন্টেৰিয়ৰটো আপোনাৰ ধুনীয়া হৈ আছে কোন ধৰণৰ আপোনাৰ কৰাবলৈ কাম নাই আপোনাৰ এসি আছে পাৱাৰ ষ্টিৰিং আছে আৰু পাৱাৰ উইণ্ডোটো নাই খালি গাড়ীখনত আৰু গাড়ীখনৰ এই বস্তুটো আপোনালোকে চাই লওক আৰপিএমটো যদি ধৰা গাড়ী এখনত কিবা প্ৰবলেম থাকে আৰপিএমটো আপোনাৰ আপ এণ্ড ডাউন হৈ থাকিব বা মিচিং মাৰিব বা বেক সাইডে আপুনি ধোৱা মাৰিব গাড়ী এখন ললে আপোনালোকে এইবিলাক বস্তু চাই ল'ব ইঞ্জিন ৰিলেটেড কিবা ইছ্যু আছে নেকি নহবা ইন ফিউচাৰ মানে আপোনাৰ বহুত ডাঙৰ মেজৰ প্ৰবলেম হ'ব পাৰে গাড়ী এখন লওঁতে ইয়ালে আহিলেতো ঠিকে আছে যদি আপুনি দূৰ হয় বা বেলেগৰ পৰা গাড়ী এখন লৈ এইবিলাক বস্তু চাই থাকিব যদি ষ্টাৰ্ট দিওঁতে আৰপিএমটো আপোনাৰ আপ এণ্ড ডাউন হৈ আছে গম পাব যে কিবা এটা ইছ্যু আছে গাড়ীখনত এতিয়া আমি গাড়ীখনৰ ইঞ্জিনটো আপোনালোকক দেখাই আছো গোটেই ইঞ্জিনটো চাই লওক বন্ধুসকল গাড়ীখন বৰ্তমান ষ্টাৰ্টত আছে ইঞ্জিনটো আপোনাৰ একদম ধুনীয়া হৈ আছে কোনো ধৰণৰ আপোনাৰ এটা মিচিং নাই গাড়ীখন চাই লওক আপোনাৰ ইঞ্জিনটো কোনো ধৰণৰ আপোনাৰ মিচিং নাই এক্সট্ৰা হয় ভাইব্ৰেশ্যন নাই গাড়ীটোত আৰু ডিপষ্টিকটো চাই লওক ধুনীয়া মজা হৈ আছে গাড়ীখন কোনো ধৰণৰ ধোঁৱা চোৱা মাৰ ধৰা গাড়ীখনৰ ইছ্যু নাই যদি বেছি ইঞ্জিনৰ প্ৰব্লেম হয় এই বস্তুটোৰ পৰা আপোনাৰ ধোঁৱা মাৰে ডিপষ্টিকটো বা কম্প্ৰেছাৰ বেক হয় গাড়ীবিলাকৰ কম্প্ৰেছাৰটো আৰু বেটেৰী চেটেৰীটো আপোনাৰ ধুনীয়া হৈ আছে আৰু গাড়ীখনৰ এফ্ৰণ্টকেইটা চাই লওক এইটো চাওক এফ্ৰণ্টবিলাক চাই একদম ধুনীয়া হৈ আছে এইবিলাক চালেই গম পায় কোনো ধৰণৰ বনোৱা হোৱা নাই অৰিজিনেল পেইণ্টত আছে এইবিলাক বস্তু আৰু গাড়ীখনৰ সিলবিলাক চাই লওক গোটেই গাড়ী আপোনাৰ সিল আছে চাওক বনেটটো চাই লওক আপোনাৰ সিল আছে মানে এইটো সিলটো আপুনি চালেও গম পাব যে এক্সিডেন্টাল নহয় বুলি যদি আপোনাৰ চেঞ্জ হয় সিলটো নাথাকে বা মাৰ খোৱা হ'লেও আপোনাৰ সিলটো ধৰা ব্ৰেক হৈ যায় গাড়ীখনৰ এইবিলাক আপুনি আহিলে ফিজিকেলি চাবই পাৰিব বা ভিডিঅ'ত দেখাই দিছোঁ চাই লওক বন্ধুসকল এতিয়া চাই লওক বন্ধুসকল গাড়ীখন আমি বৰ্তমান ৰানিং কৰাই আছো গাড়ীখন এসি আপোনাৰ ধুনীয়া আপোনাৰ ৰানিং কণ্ডিশ্যনত আছে গাড়ী এসি আপোনাৰ ধুনীয়াকৈ আপোনাৰ গাড়ী ঠাণ্ডা হয় আৰু গাড়ীখনৰ সাসপেনশন আপোনাৰ ধুনীয়া হৈ আছে আপোনাৰ এটা চলালে গাতে গুতে ধৰে গাড়ীখনে ধৰা আৱাজ নকৰে সাসপেনশনৰ ৰিলেটেড কোনো ধৰণৰ আপোনাৰ ইছ্যু নাই লৈ পেলাই ধৰা এনেকুৱা এটা খৰচা কৰিব লাগে যে 10000 20000 টকা আপুনি খৰচা কৰিবলগীয়া হ'ব তেনেকুৱা আপোনাৰ ধৰা কোনো ধৰণৰ গাড়ীখনত ইছ্যু নাপায় সাধাৰণতে কি হয় গাড়ী সাসপেনশন ৰিলেটেড বা কিবা এটা কাম গাড়ীখন ওলাই যায় গাড়ীখন টকা 20000 10000 আপুনি যদি কমতো আনে বা আপুনি গাড়ীখন বনাওঁতে তাতকৈ আপোনাৰ বেছি খৰচা হয় যদি এসি
বেয়া বা সাসপেনশন বেয়া 30-40,000 আপোনাৰ খৰচা আহিয়ে যায় সেইটো কাৰণে সদায় আপুনি চাব গাড়ী এখন ভাল গাড়ী এখন ল'ব সাসপেনশনৰ দৰে ইছ্যু নাথাকে গাড়ী এখন ল'ব বা ভাল এখন গাড়ী এখন ল'ব বা কম দামত বহুত কম দামত পালেহে বা সাসপেনশন ইছ্যু থকা গাড়ী এখন ল'ব নহ'লে টকা 10,000 কমৰ কাৰণে আপুনি বেয়া গাড়ী এখন লৈ ল'লে বহুত বেয়াকৈ আপুনি পস্তাব এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন ল'ব বুলি ভাবিছে গাড়ীখন লৈ যাব পাৰিব গাড়ীখন একদম আপোনাৰ মজা কণ্ডিশ্যনত আছে আপোনাৰ কৰাবলগীয়া আপোনাৰ কোনো ধৰণৰ কাম নাই গাড়ীখন চলাই দেখাই দিলোঁ গাড়ীখন ইঞ্জিনটো দেখাই দিলোঁ একদম গোটেই গাড়ী আপোনাৰ ধুনীয়া কণ্ডিশ্যন আছে কোনো ধৰণৰ আপোনাৰ এক্সিডেণ্টেল ইছ্যু নাই গোটেই গাড়ীখন আপোনাৰ ফুল্লি চিল আছে আৰু গাড়ীখন ৰানিং হৈছে মাত্ৰ 67,000 কিলোমিটাৰ আৰু গাড়ীখন পুৰা ফুল্লি মেইনটেইন কৰা গাড়ী হয় কোনো ধৰণৰ আপোনাৰ কৰাবলগীয়া কাম নাই গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 2 লাখ টকা উইথ ট্ৰান্সফাৰ গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও পিয়াৰ মটৰ্ছ নহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিলে হ'ল আৰু আপোনালোকে মোৰ সপোনৰ গাড়ীখন চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ